নমস্কাৰ দেই সকলোকে। পথাৰত বহি আছোঁ ভাত খাই, সেইবোৰ নৰা পিছফালে। এয়া এইফালে ভনী, ভনী এইফালে বৰষা খাই বৈ এতিয়া বহি আছোঁ। ভাত কিহে খালোঁ নেদেখালোঁ আৰু, ব্ৰইলাৰ মাংস আলুগুটি আছিলে। তাৰপৰা আকৌ জলকীয়া ভাজি বেঙেনা, জলকীয়া ভাজি বনালে, মিক্সটাই বনালে, খালোঁ। খাই বৈ এতিয়া কহিন আজি ভাতটো দেৰি বাৰু, 2:30মান বাজিলে ভাত আনোতে। তাৰপিছত বনোৱা হৈ গ'ল 1টামান বজাতে, কিন্তু মানে অনা নাছিলোঁ পথাৰলৈ। তাৰপৰা গৰম কৰি মেলি আকৌ আনিছোঁ। খাই অকণমান ভালেই লাগিলে আৰু, বেয়া লগা নাই ইমান। সিহঁতি এতিয়া কেনেকুৱা পালে নাজানো আৰু, মই ঘৰজনী ভালেই পালোঁ। পথাৰৰ ভাত সুদা হ'লেও ভাল লাগে, পিটিকা টেঙা দালি হ'লেও ভাল লাগিলে দেই খাই ৰাইজসকল। অঁ সঁচাকৈ, যি হ'লেও মানে পথাৰত খাই ভাল লাগে। মই পথাৰত এয়া আজি আৰম্ভণি বুলি ক'ব পাৰি, এদিন দাইছিলোঁ, ভাত খোৱা নাই বাৰু পথাৰত। আজি সিহঁতৰ লগত খাই ভালেই লাগিলে। সেয়া পথাৰ উদঙেই হ'ল আৰু আমাৰ মানে শেহতীয়া কাৰণে আছিলে দাবলৈ। সেইফালে আৰু অকণমান আছেগৈ, ৰঞ্জিত ধান আছেগৈ এতিয়া যিখিনি আছে, আৰু 2-3দিনমান লাগিব। খোৱা যেনেকৈ সেইভাগে দি দিয়ে। সেইবোৰ ভাইৰেল হ'ল নাই সেইকাৰণে। আৰু প্ৰথমে ভাইৰেল হ'বলৈহে টান, তাৰপিছত যি টি ভিডিঅ' দিব পাৰি। মনে মনে খা দেই মাতান। মণিষা মতান, মনে মনে খা। অঁ সেইকণো কৈ যা, মোৰ মাতহে দি দিম। অঁ নহয়, আগতে বোলো সেই ইউটিউবত হেৰিবোৰ নহ'ব, তাই ইয়াত ভিডিঅ'বোৰ ইয়াত হেৰি কৰি দিব নোৱাৰিব নেকি? কি কৰি আনি কেনে ইউটিউবৰ পৰা আনি, অঁ সেইটোত পেজটোত দিব পাৰিব নাই? ইউটিউবৰ পৰা আনি ফেচবুকৰ ডাউনলোড কৰি পিনি পাই নাজানো, কিবা হয়নে দিলে নাজানো। আমাৰ ভিডিঅ'বোৰ ন এনে ভিডিঅ' এটা দিব পাৰিব নাই বাৰু? এনেকৈ ভনী বাই পৰা এনেকৈ লৈ কেনে ভনী এনেকৈ চা